নমস্কাৰ আপোনালোক সকলোকে আকৌ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মই এই ভিডিঅ'ত আলোচনা কৰিম DLED এন্ট্ৰেন্সৰ সিলেবাছত থকা সোশ্যাল সায়েন্সৰ সেকশনত থকা পৃথিৱী আৰু ইয়াৰ গঠন আৰ্থ এণ্ড ইটছ ষ্ট্ৰাকচাৰৰ বিষয়ে আলোচনা কৰিম গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু চেনেলটো যদি নতুনকৈ আহিছে তেনে সাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিব মই DLED এন্ট্ৰেন্সৰ আৰু বিভিন্ন জব ৰিলেটেড ইনফৰমেশ্যন সমূহ দি থাকো গতিকে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি এই পৰিয়ালৰ সদস্য হৈ ল'ব আৰু আপোনালোকে যদি DLED এন্ট্ৰেন্সৰ বাবে আলোচনা কৰা ভিডিঅ'সমূহ চোৱা নাই মই DLED এন্ট্ৰেন্সৰ প্লেলিষ্টটো মই দি দিম ডেছক্ৰিপশ্যনত তাতে গৈ পিনে আপোনালোকে চাই ল'ব আৰু অসম ভূগোলৰ বিষয়ে আলোচনা কৰা আছে সেইসমূহ আপোনালোকে চাব ভিডিঅ'সমূহ আৰু অসম হিষ্ট্ৰীৰ বাবে যেহেতু DLED এন্ট্ৰেন্সতো আহিব অসম হিষ্ট্ৰীৰ বাবে এটা প্লেলিষ্ট ক্ৰিয়েট কৰি তাতে বিভিন্ন ভিডিঅ' দিয়া আছে প্ৰথম আপোনালোকে যদি সোশ্যাল সায়েন্স সেকশনৰ আগৰ ভিডিঅ'সমূহ আলোচনা কৰা ভিডিঅ'সমূহ চোৱা নাই সেইসমূহৰো লিংক মই ডেছক্ৰিপশ্যনত দি দিম গোটেই প্লেলিষ্টৰে দি দিম তাতে গৈ আপোনালোকে চাব পাৰিব গতিকে আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টি এই টপিকটো মই লৈছোঁ সোশ্যাল সায়েন্স SCERT টেক্সটৰ পৰাই পৃথিৱীৰ অভ্যন্তৰৰ ভাগ আৰু ইয়াতেই পৃথিৱীৰ ষ্ট্ৰাকচাৰ আৰু ইয়াৰ বিভিন্ন স্তৰসমূহৰ বিষয়ে ইয়াতে আছে আমি বাস কৰা পৃথিৱীখন হৈছে সৌৰজগতৰ এটা গ্ৰহ এইটো কথা সকলোৱে জানে আৰু এই পৃথিৱীৰ উৎপত্তিৰ এক ৰহস্য আছে ভূগোল বিজ্ঞানীসকলে পৃথিৱীৰ উৎপত্তিৰ সম্বন্ধে বিভিন্ন অধ্যয়ন কৰিছে আৰু অধ্যয়ন কৰি পাইছে যে আজিৰ পৰা 450 কোটি বছৰ আগতে পৃথিৱীখন সৃষ্টি হৈছিল বুলি তেওঁলোকে পাইছে পৃথিৱী সৃষ্টি হোৱাৰ সময়ত ই এটা জ্বলন্ত গেছীয় অগ্নিপিণ্ড আছিল বুলি তেওঁলোকে প্ৰকাশ কৰিছে আৰু এই অগ্নিপিণ্ডই এসময়ত তাপ বিকিৰণ কৰি চেঁচা হৈ পিছত বৰ্তমানৰ এই কঠিন অৱস্থা পায় অৰ্থাৎ বৰ্তমানে যি পৃথিৱীখন আছে উপৰিভাগৰ পৃথিৱীখন সেই অৱস্থা পায় পৃথিৱীৰ উপৰিভাগৰ বৰ্তমান কঠিন অৱস্থাত থাকিলেও কিন্তু পৃথিৱীৰ অভ্যন্তৰ ভাগ অৰ্থাৎ পৃথিৱীৰ ভিতৰ ভাগ এতিয়াও উত্তপ্ত অৰ্থাৎ তাপ অৱস্থাত আছে ভূগোলবিদসকলে কৈছে যে পৃথিৱীৰ কেন্দ্ৰৰ ভাগ অৰ্থাৎ পৃথিৱীৰ ভিতৰ ভাগৰ উত্তাপ বৰ্তমান 6000 ডিগ্ৰী চেলচিয়াছতকৈও বেছি বুলি তেওঁলোকে প্ৰকাশ কৰিছে বিভিন্ন তথ্যৰ যোগেদি এতিয়া ইয়াতে জানি থোৱা আহাত এটা কৈছে যে পৃথিৱীখন এটা বৃত্ত বুলি ধৰিলে ইয়াৰ ব্যাসাৰ্ধ এটা দিছে যে পৃথিৱীখন এটা বৃত্ত বুলি ধৰিলে ইয়াৰ ব্যাসাৰ্ধ প্ৰায় 6378 কিলোমিটাৰ অৰ্থাৎ পৃথিৱীৰ পৰা অৰ্থাৎ পৃথিৱীৰ উপৰিভাগৰ পৰা কেন্দ্ৰলৈ গভীৰতা 6378 কিলোমিটাৰ এইটো ইম্পৰ্টেণ্ট হয় আপোনালোকে নোট কৰি থব এই গভীৰতা ভেদ কৰি পৃথিৱীৰ অভ্যন্তৰ ভাগৰ গঠন অধ্যয়ন কৰাটো সহজ সাধ্য নহয় অৱশ্যে ভূগোল বিজ্ঞানীসকলে বিশেষকৈ ভূমিকম্পৰ তৰংগৰ প্ৰতি অধ্যয়ন কৰি পৃথিৱীৰ অভ্যন্তৰ ভাগৰ পদাৰ্থবোৰৰ গুণাগুণ সম্পৰ্কে জানিব পাৰিছে তাৰ পিছতে এতিয়া আমি আলোচনা কৰিম পৃথিৱীৰ অভ্যন্তৰ ভাগ আৰু অভ্যন্তৰ ভাগৰ গঠনৰ বিষয়ে আলোচনা কৰিম পৃথিৱীৰ অভ্যন্তৰ ভাগৰ গঠন প্ৰণালী একে নহয় পৃথিৱীৰ ওপৰৰ পৰা কেন্দ্ৰলৈকে স্তৰে স্তৰে কঠিন অৰ্ধজুলীয়া আৰু কিছুমান জুলীয়া পদাৰ্থ আছে পৃথিৱী পৃষ্ঠৰ পৰা কেন্দ্ৰলৈকে থকা পদাৰ্থবোৰৰ বিভিন্নতা আৰু সিহঁতৰ গুণাগুণৰ ওপৰত ভিত্তি কৰি পৃথিৱীৰ পৃষ্ঠৰ অভ্যন্তৰ ভাগলৈ মূল তিনিটা স্তৰ বা তৰপত ভাগ কৰা হৈছে সেই স্তৰকেইটা ক্ৰমে ভূত্বক বা ক্ৰাষ্ট বুলি কোৱা হয় গুৰুমণ্ডল বা মেণ্টেল বুলি কোৱা হয় আৰু কেন্দ্ৰমণ্ডল বা কোৰ বুলি কোৱা হয় এই তিনিটা ইম্পৰ্টেণ্ট হয় তাৰ পিছতে এই ওপৰত থকা চিত্ৰখনত দেখুওৱা গৈছে যে কোনটো ভূত্বক কোনখিনিক কোৱা হয় গুৰুমণ্ডল আৰু কোনখিনিক কোৱা হয় কেন্দ্ৰমণ্ডল ইয়াতে দিয়া আছে পৃথিৱীখন ঘূৰণীয়া পৃথিৱীখনৰ একেবাৰে উপৰিভাগৰ অংশটো কোৱা হয় ভূত্বক ইয়াতে দেখাই দিছে যে এইখিনি ভূত্বক বুলি ক'ব তাৰ পিছতে প্ৰায় 20-30 কিলোমিটাৰৰ ভিতৰত সেই জেগাখিনি ঠাইডোখৰক কোৱা হ'ব গুৰুমণ্ডল আপোনালোকে এই চিত্ৰখনত চাওকচোন কেনেকৈ দিয়া আছে তাৰ পিছতে একেবাৰে যেহেতু ব্যাসাৰ্ধ বুলি কৈছে একেবাৰে কেন্দ্ৰলৈকে সেই অঞ্চলটোক কোৱা হয় কেন্দ্ৰমণ্ডল প্ৰথমতে এতিয়া আমি আলোচনা কৰিম ভূত্বক মানেনো কি পৃথিৱীৰ উপৰিভাগৰ কঠিন আৱৰণটোক ভূত্বক বুলি কোৱা হয় এইটো ইম্পৰ্টেণ্ট হয় এই বাক্যশাৰী আদিতে তৰল আৰু গেছীয় পদাৰ্থবোৰ চেঁচা হৈ সংকুচিত হোৱাৰ ফলত ভূত্বক অসমান আৰু উখৰা-মুখৰা হোৱা বুলি ধাৰণা কৰা হৈছে পৰ্বত পাহাৰ মালভূমি সমভূমি সাগৰ মহাসাগৰ আদি অৱয়ৱসমূহ ভূত্বকতে অৱস্থিত এতিয়া আমি য'ত বাস কৰি আছো পৃথিৱীত সেই ঠাইডোখৰক ক'ব ভূত্বক পৃথিৱীৰ একেবাৰে ওপৰ অংশক কোৱা হয় ভূত্বক ভূত্বকৰ গভীৰতা আন দুটা স্তৰতকৈ কম ই গড়ে প্ৰায় 20 কিলোমিটাৰ ডাঠ অৱশ্যে মহাদেশীয় অংশত ই 16 কিলোমিটাৰৰ পৰা 60 কিলোমিটাৰ ডাঠ আৰু মহাসাগৰৰ তলিত ই মাত্ৰ 5 কিলোমিটাৰৰ পৰা 10 কিলোমিটাৰ পৰ্যন্তহে ডাঠ
ইয়াতে জানি থোৱা অহাত দিয়া আছে যে পৃথিৱীৰ খোলা কেইটামান ভাগত বিভক্ত। ইয়াৰ প্ৰতিটো ভাগক ফলক বুলি কোৱা হয়। গতিশীল এই ফলকসমূহৰ গতি বছৰত প্ৰায় 5 চেণ্টিমিটাৰৰ পৰা 10 চেণ্টিমিটাৰ পৰ্যন্ত গতি কৰি থাকে বুলি কৈছে। এই ফলকসমূহে গতি কৰিলে ভূগৰ্ভৰ অভ্যন্তৰৰ চাপ পৰি নানা ভূ অৱয়ৱৰ লগতে ভূমিকম্পৰো সৃষ্টি হয় বুলি কৈছে। পৃথিৱীৰ মুঠ আয়তনৰ 0.5% ভূত্বক আৰু 16.0% গুৰুমণ্ডল আৰু 83.0% কেন্দ্ৰমণ্ডলে আৱৰি আছে। একেবাৰে কম 0.5%হে ভূত্বকেৰে আৱৰি আছে। তাৰপিছতে ভূগোল বিজ্ঞানীসকলে ভূত্বকত থকা মূল পদাৰ্থসমূহ চিনাক্ত কৰিব পাৰিছে। ভূত্বকতনো কেনেকুৱা ধৰণৰ পদাৰ্থ আছে ভূগোল বিজ্ঞানীসকলে সেইবোৰ চিনাক্ত কৰিছে। এই পদাৰ্থসমূহ হৈছে অক্সিজেন, সিলিকন, আইৰণ, এলুমিনিয়াম, কেলছিয়াম, সোডিয়াম, পটাছিয়াম আৰু মেগনেছিয়াম। ভূত্বকত প্ৰায় 98% এনেবোৰ পদাৰ্থৰে গঠিত বুলি ইয়াতে কোৱা হৈছে। ভূত্বকৰ স্তৰটো সাধাৰণতে গ্ৰেনাইট জাতীয় শিলেৰে গঠিত। আৰু ইয়াতে দিছে যে ভূত্বকৰ সমুদ্ৰৰ তলিৰ অংশটো মূলতঃ বেছল জাতীয় শিলেৰে গঠিত। ভূত্বকৰ শিলবোৰত সাধাৰণতে সিলিকন আৰু এলুমিনিয়াম পদাৰ্থৰ পৰিমাণ অধিক বাবে এই স্তৰক চিয়াল স্তৰ বুলি কোৱা হয়। কিয় এইখিনি এটা প্ৰশ্ন হ'ব পাৰে যে ভূত্বক স্তৰটোৰ আন এটা নাম কি, তেতিয়া হ'ব চিয়াল স্তৰ। এইটো ইম্পৰ্টেণ্ট হয়, এক্সামসমূহত সুধি থাকে, গতিকে আপোনালোকে মনত ৰাখিব আৰু লিখি ল'ব, তেতিয়া আপোনালোকৰ সুবিধা হ'ব। তাৰপিছত এতিয়া আমি আলোচনা কৰিম গুৰুমণ্ডলৰ বিষয়ে। ভূত্বকৰ ঠিক তলৰ দ্বিতীয় স্তৰটো হৈছে গুৰুমণ্ডল। এই স্তৰটো প্ৰায় 2900 কিলোমিটাৰ ডাঠ। ভূত্বকতকৈ এই স্তৰৰ পদাৰ্থৰ ঘনত্ব বেছি। গোটেই গুৰুমণ্ডলটোক আকৌ ঊৰ্ধ্ব গুৰুমণ্ডল আৰু নিম্ন গুৰুমণ্ডল এই দুয়োটা স্তৰত ভাগ কৰা হৈছে। এই স্তৰত সাধাৰণতে সিলিকন আৰু মেগনেছিয়ামৰ পৰিমাণ অধিক বাবে এই স্তৰক সীমা স্তৰ বুলিও কোৱা হয়। সীমা শব্দৰ SI সিলিকন আৰু MA মেগনেছিয়াম বুজাইছে। সেয়েহে এই স্তৰটোক একেলগে সীমা স্তৰ বুলি কোৱা হয়। কাষৰ চিত্ৰখনত যদি আমি চাওঁ যে ইয়াতে সুন্দৰকৈ গুৰুমণ্ডলৰ কি দেখুৱাই দিছে, গুৰুমণ্ডলৰ বিভিন্ন স্তৰসমূহ। ইয়াতে প্ৰথমতে ঊৰ্ধ্ব গুৰুমণ্ডল আৰু ইয়াতে আছে নিম্ন গুৰুমণ্ডল। তাৰপিছতে এইটো এটা কেন্দ্ৰমণ্ডল। কেন্দ্ৰমণ্ডলক কেনেকৈ দুটা ভাগত ভাগ কৰিছে, বহি কেন্দ্ৰমণ্ডল আৰু এটা আন্তঃকেন্দ্ৰমণ্ডল। তাৰপিছতে এইটো দীঘলীয়াকৈ কিমান কিলোমিটাৰ গভীৰতাৰ ইটোৰ পৰা আনটোৰ দূৰত্ব আছে সেইসমূহ ইয়াতে দেখুওৱা হৈছে। আপোনালোকে যদি ভালদৰে চায় তেতিয়া আপোনালোকে সম্পূৰ্ণ ধুনীয়াকৈ বুজিব পাৰিব। গতিকে এইটো হৈছে পৃথিৱীৰ অভ্যন্তৰ ভাগৰ বিভিন্ন স্তৰসমূহ। তাৰপিছতে ইয়াতে জানি থোৱা অহাত দিছে যে গুৰুমণ্ডলৰ বিষয়ে। গুৰুমণ্ডলৰ গলিত পদাৰ্থবোৰ প্ৰচণ্ড উত্তাপ আৰু হেঁচা থকাৰ বাবে থিৰেৰে থাকিব নোৱাৰে। এই তৰপটো তলৰ পৰা ওপৰলৈ এক ঊৰ্ধ্বগামী সোঁত প্ৰবাহিত হৈ আছে। এনে সোঁতৰ বাবে পৃথিৱীখন অস্থিৰ অৱস্থাত আছে। পৃথিৱীৰ উপৰিভাগৰ ভূমিকম্প আৰু আগ্নেয়গিৰিৰ দৰে প্ৰাকৃতিক দুৰ্যোগবোৰৰ গুৰুমণ্ডলৰ এনে প্ৰবাহিত সোঁতৰে ফল। পৃথিৱীত যে ভূমিকম্প আৰু বিভিন্ন ধৰণৰ প্ৰাকৃতিক দুৰ্যোগ হয়, কাৰ ফলত হয়? গুৰুমণ্ডলৰ বিভিন্ন কাৰ্যকলাপৰ ফলত। গতিকে এইটো মনত ৰাখিব আপোনালোকে। গুৰুমণ্ডলক কি স্তৰ বুলি কোৱা হয়? সেইটোক সীমা স্তৰ বুলি কোৱা হয়। আৰু ভূত্বকক অন্য নাম কি, সেই স্তৰটোক কি বুলি কোৱা হয়? সেই স্তৰটোক কোৱা হয় চিয়াল স্তৰ। ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। তাৰপিছতে আমি আলোচনা কৰিম কেন্দ্ৰমণ্ডলৰ বিষয়ে। গুৰুমণ্ডলৰ ঠিক তলতে কেন্দ্ৰক আৱৰি থকা স্তৰটো হৈছে কেন্দ্ৰমণ্ডল। এক কথাত এই পৃথিৱীৰ গৰ্ভ। কেন্দ্ৰমণ্ডলক পৃথিৱীৰ গৰ্ভ বুলি কোৱা হয়, এইটো ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। এই স্তৰটো প্ৰায় 3486 কিলোমিটাৰ ডাঠ। ইয়াৰ পদাৰ্থবিলাক অতি উত্তপ্ত অৱস্থাত থাকে, অৰ্থাৎ গৰম অৱস্থাত থাকে। এই স্তৰটো মূলতঃ লো, নিকেল আৰু কোবাল্টেৰে গঠিত। মনত ৰাখিব, লো আৰু নিকেলৰ পৰিমাণ বেছি থকাৰ বাবে এই স্তৰটোক নিপ স্তৰ বুলি কোৱা হয়। তাৰপিছতে ইংৰাজী নিকেল শব্দৰ পৰা Ni আৰু ফেৰিয়াম অৰ্থাৎ লো শব্দৰ পৰা Fe লগ কৰি এই স্তৰটোক
নিফ বুলি কোৱা হয়। এইটো মনত ৰাখিব। কেন্দ্ৰমণ্ডলৰ বহিভাগ এটা তৰল আৱৰণৰ দ্বাৰা গঠিত। ইয়াক বহিঃকেন্দ্ৰমণ্ডল বোলা হয় আৰু এই স্তৰটো প্ৰায় 2250 কিলোমিটাৰ ডাঠ। তাৰপিছতে এই বহিঃকেন্দ্ৰমণ্ডলৰ তলত পৃথিৱীৰ কেন্দ্ৰক আগুৰি থকা স্তৰটো আন্তঃকেন্দ্ৰমণ্ডল। ইয়াৰ দুটা কি ভাগ পালো আমি এতিয়া? বহিঃকেন্দ্ৰমণ্ডল আৰু আন্তঃকেন্দ্ৰমণ্ডল। আৰু এই আন্তঃকেন্দ্ৰমণ্ডলটো অৰ্থাৎ এই স্তৰটো 1228 কিলোমিটাৰ ডাঠ। এইটো ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। এতিয়া আমি আলোচনা কৰিম পৃথিৱীৰ উপৰিভাগত পোৱা এবিধ পদাৰ্থ শিলৰ বিষয়ে। পৃথিৱীৰ খোলাটোৰ এক প্ৰধান উপাদান হ'ল শিল। শিলেৰে গঠিত বাবে এই স্তৰটোক শিলামণ্ডল বুলি কোৱা হয়। সাধাৰণতে আমি বাস কৰা পৃথিৱীৰ উপৰিভাগৰ গোটা আৰু আপেক্ষিকভাৱে টান পদাৰ্থবোৰক আমি শিল বুলি কওঁ। শিলত থকা ৰাসায়নিক পদাৰ্থবোৰৰ ভিতৰত অম্লজান, সিলিকন, এলুমিনিয়াম, লো, কেলছিয়াম, ছডিয়াম, পটাছিয়াম, কাৰ্বন, ছালফাৰ আদি প্ৰচুৰ পৰিমাণে পোৱা যায়। ইয়াৰ উপৰিও শিলত কিছু পৰিমাণে তাম, সীহ, দস্তা আদি ধাতুও পোৱা যায়। এতিয়া আমি আলোচনা কৰিম শিলক কেইটা ভাগত ভাগ কৰা হয়। শিলবোৰক সাধাৰণতে ভিন ভিন অৰ্থাৎ উৎপত্তি অনুসৰি শিলক 3 প্ৰকাৰে ভাগ কৰা হৈছে। এই 3 প্ৰকাৰ হৈছে আগ্নেয় শিল, গেদীয় শিল আৰু ৰূপান্তৰিত শিল। আকৌ আগ্নেয় শিলক দুই ভাগত ভাগ কৰা হৈছে। সেয়া হৈছে অন্তৰ্ভেদী শিল আৰু বহিৰ্ভেদী আগ্নেয় শিল। এতিয়া আমি আলোচনা কৰিম আগ্নেয় শিল কি আৰু কাক বোলে। পৃথিৱীৰ অন্তৰ্ভাগত থকা গলিত উত্তপ্ত পদাৰ্থবোৰক মেগমা বুলি কোৱা হয়। এনে মেগমা ভূপৃষ্ঠলৈ ওলাই আহিব নোৱাৰি কালক্ৰমত তাপ বিকিৰণ কৰি শীতল হৈ শিলত পৰিণত হয়। এনেধৰণে গঠন হোৱা শিলক অন্তৰ্ভেদী আগ্নেয় শিল বুলি কোৱা হয়। এই ছবিখনত দেখা পোৱা গৈছে যে ডট 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 কিছুমান আছে, সেইসমূহ মেগমা বুলি কোৱা হয়। এই মেগমাসমূহ ভূপৃষ্ঠৰ অৰ্থাৎ বাহিৰলৈ ওলাই যাব নোৱাৰে, ওপৰলৈ ওলাই যাব নোৱাৰে, যাৰ ফলত এসময়ত শীতল হৈ গোট মাৰে। আৰু এই এইবোৰ গোট মাৰিছে আৰু এই গোট মাৰাবোৰক কোৱা হয় অন্তৰ্ভেদী আগ্নেয় শিল। এতিয়া আমি জানিম বহিৰ্ভেদী আগ্নেয় শিল কাক বোলে। এতিয়া কেতিয়াবা কিছুমান প্ৰাকৃতিক কাৰণত পৃথিৱীৰ খোলাটোত ফাট মেলিলে সেই যদি মেগমা বাহিৰলৈ ওলাই আহি লাভা হিচাপে ভূপৃষ্ঠত জমা হয়। এইবোৰ বায়ুৰ সংস্পৰ্শলৈ অহাৰ ফলত তাপ বিকিৰণ কৰি গোট মাৰি টান হৈ যায়, যাৰ ফলত বহিৰ্ভেদী আগ্নেয় শিলৰ সৃষ্টি হয়। পৃথিৱীত আগ্নেয় শিলৰ প্ৰথমতেই সৃষ্টি হৈছিলে বাবে এই শিলক প্ৰাথমিক শিল বুলি জনা যায়। এতিয়া এই চিত্ৰখনত দেখা পোৱা গৈছে যে এই ডট ডট ডটবোৰ মেগমাবোৰ এসময়ত কেতিয়াবা প্ৰাকৃতিক দুৰ্যোগৰ ফলত বাহিৰলৈ ওলাই যায়। সেই বাহিৰলৈ ওলাই যোৱাৰ ফলতে কিছুমান শীতল হৈ পেলাই সেই লাভাবোৰ গোট মাৰে আৰু গোট মাৰি সৃষ্টি হয় বহিৰ্ভেদী আগ্নেয় শিলৰ। পৃথিৱীত আগ্নেয় শিলৰ প্ৰথমতেই সৃষ্টি হৈছিল বাবে এই শিলক প্ৰাথমিক শিল বুলি কোৱা হয়। এই শিলত সাধাৰণতে সোণ, ৰূপ, সীহ, দস্তা আদি মূল্যৱান ধাতু পোৱা যায়। বেছল্ট, গ্ৰেনাইট, গ্ৰেপ, বেথলিট আদি আগ্নেয় শিলৰ উদাহৰণ। আমাৰ উত্তৰ পূব ভাৰতত থকা খাচিয়া, জয়ন্তীয়া আৰু নীলাচল পাহাৰত থকা শিলাখণ্ড আগ্নেয় শিলৰ উদাহৰণ। এইখিনি আপোনালোকে মনত ৰাখিব। এতিয়া আমি আলোচনা কৰিম গেদীয় শিলৰ বিষয়ে। পৃথিৱীৰ উপৰিভাগত থকা আগ্নেয় শিল কালক্ৰমত শীত, তাপ, বতাহ, বৰষুণ আদি ভৌতিক ৰাসায়নিক ক্ৰিয়া আৰু উদ্ভিদৰ জৈৱ ক্ৰিয়াৰ ফলত দুৰ্বল হৈ ভাঙিবলৈ ধৰে। অৰ্থাৎ আগ্নেয় শিলসমূহ বিভিন্ন প্ৰাকৃতিক কাৰকৰ ফলত ভাঙিবলৈ ধৰে আৰু তেতিয়াই সেই অংশবিলাক বতাহ, নৈ, হিমবাহ আদি কঢ়িয়াই নি সাগৰ, হ্ৰদ বা আন নিম্ন অংশত তৰপে তৰপে জমা কৰে। এই চিত্ৰখনত দেখুওৱাৰ দৰে এনেকৈ তৰপে তৰপে জমা কৰে। এইদৰে যেতিয়া গেদবোৰ বছৰ বছৰ ধৰি জমা হয়, তেতিয়া এহাতে ওপৰৰ গেদৰ প্ৰচণ্ড তাপ আৰু পানীত মিহলি হৈ থকা লো, চূণ আদি ক্ৰিয়াৰ ফলত গেদবোৰ কঠিন হ'বলৈ ধৰে। এইদৰে কঠিন হৈ যি শিলৰ সৃষ্টি হয় তাকে গেদীয় শিল বুলি কোৱা হয়। তদুপৰি স্তৰে স্তৰে এই শিল গঠিত হয় বাবে ইয়াক স্তৰীভূত শিল বুলিও কোৱা হয়। অৰ্থাৎ আমি গম পালো যে গেদীয় শিলৰ অন্য এটা নাম হৈছে স্তৰীভূত শিল। কয়লা, চূণশিল, কংগ্লোমেৰেট আদি গেদীয় শিলৰ উদাহৰণ। আমাৰ উত্তৰ হিমালয় পৰ্বতত থকা শিলাখণ্ড হৈছে গেদীয় শিল। এতিয়া ইয়াতে জানি থোৱা ইয়াতে দিয়া আছিলে যে গেদৰ পৰা গেদীয় শিললৈ পৰিৱৰ্তিত হোৱা প্ৰক্ৰিয়াটো কি প্ৰক্ৰিয়া বুলি কোৱা হয়? দ্বিজনন প্ৰক্ৰিয়া বুলি কোৱা হয়।
গেদীয় শিলৰ সৃষ্টিৰ সময়ত প্ৰবাহিত গেদৰ লগত উদ্ভিদৰ বিভিন্ন অংশ বা জীৱ-জন্তুৰ হাড়-মূৰ, খোলা আদি চেপা খাই কঠিন হৈ শিলৰ ভিতৰত থাকি যায়। ইয়াক জীৱাশ্ম বুলি কোৱা হয়। এতিয়া এটা কথা ইয়াৰ পৰা অনুমান কৰিব পাৰি যে গেদীয় শিলত জীৱাশ্ম পোৱা যায়। এইটো প্ৰশ্ন এক্সামত আহি থাকে যে তলৰ কোনটো শিলত জীৱাশ্ম পোৱা যায়, তাতে দিব ৰূপান্তৰিত শিল, গেদীয় শিল, আগ্নেয় শিল। তেতিয়া আমি শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগিব যে গেদীয় শিল হৈছে, গেদীয় শিলত আমি জীৱাশ্ম পাওঁ, এনেকৈ আমি বাছি উলিয়াব লাগিব। তাৰ পিছতে এতিয়া আমি আলোচনা কৰিম ৰূপান্তৰিত শিলৰ বিষয়ে। আগ্নেয় আৰু গেদীয় শিল যদি বহুদিন ধৰি অধিক চাপ আৰু তাপৰ প্ৰভাৱত থাকে তেন্তে তাৰ ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন হৈ এক নতুন শিলৰ সৃষ্টি কৰে। এনে শিলক কোৱা হয় ৰূপান্তৰিত শিল। ইয়াত তলত এখন তালিকা দিয়া আছে, ইয়াতে ৰূপান্তৰিত শিল বা আৰু ৰূপান্তৰিত শিল, আগ্নেয় শিল আৰু গেদীয় শিল ইয়াতে দিয়া আছে। ইয়াতে আগ্নেয় শিল হৈছে মাইকা আৰু গ্ৰেনাইট। তারপর গেদীয় শিল ইয়াতে আছে চূণশিল, বালিশিল, বোকাশিল, এইসমূহ হৈছে গেদীয় শিলৰ উদাহৰণ। তাৰপিছত ৰূপান্তৰিত শিলৰ উদাহৰণ হৈছে এইসমূহ: চিষ্ট, নিচ, মাৰ্বল, কোৱাৰ্টাইজ, স্লেট। এইসমূহ হৈছে স্লেট। এতিয়া পৰীক্ষাত এনেকুৱা কিছুমান প্ৰশ্ন আহে যে তলৰ কোনটো আগ্নেয় শিলৰ উদাহৰণ, তেতিয়া অপশ্যনত দি দিব গ্ৰেনাইট, চূণশিল, চিষ্ট, নিচ। তেতিয়া আমি শুদ্ধটো বাছি উলিয়াব লাগিব যে আগ্নেয় শিলৰ এটা উদাহৰণ হৈছে গ্ৰেনাইট। আমি এইসমূহ মনত ৰাখিব লাগিব। তাৰপিছতে এতিয়া আমি আলোচনা কৰিম অন্য কিছুমান ধাতু মণিকৰ বিষয়ে। পৃথিৱীৰ খোলাটোৰ আন এটি উপাদান হৈছে মণিক। পৃথিৱীত প্ৰাকৃতিকভাৱে সৃষ্টি হোৱা অজৈৱিক গোটা পদাৰ্থসমূহে হৈছে মণিক। মণিকবোৰ সাধাৰণতে কঠিন পদাৰ্থ। মণিকবোৰ ভূত্বকৰ গোটেই খোলাটোতেই পোৱা যায়। সকলো মণিকৰে কিছুমান নিৰ্দিষ্ট ধৰ্ম আছে। বৰণ, বৰ্ণৰেখা, ৰূপ, স্বচ্ছতা আদিবোৰ হৈছে মণিকৰ মূল ধৰ্ম। এইসমূহকে মনত ৰাখিব। মণিকসমূহক দুই ভাগত ভাগ কৰা হৈছে, সেইসমূহ হৈছে শিল গঠনকাৰী মণিক আৰু এবিধ হৈছে আকৰ গঠনকাৰী মণিক। মণিকসমূহক দুটা ভাগত ভাগ কৰা হৈছে, সেয়া হৈছে শিল গঠনকাৰী মণিক আৰু আকৰ গঠনকাৰী মণিক। শিল গঠনকাৰী মণিকসমূহৰ উদাহৰণ হৈছে যেনে কোৱাৰ্টজ, চিলিকেট, কাৰ্বনেট, অক্সাইড আৰু ফেলস্পাৰ। এইসমূহ হৈছে শিল গঠনকাৰী মণিক। আনহাতে পৃথিৱীত এনে কিছুমান মণিক আছে যিবোৰ আকৰিক মণিক হিচাপে ব্যৱহাৰ কৰা হয়। আকৰিক মণিকৰ পৰা ধাতু উৎপাদন কৰাৰ বাবে ইয়াক ধাতৱীয় মণিকো বুলি কোৱা হয়, যেনে গেলেনা, অৰ্পিমেণ্ট, মেলাকাইট ইত্যাদি। এইসমূহ হৈছে ধাতৱীয় বা আকৰিক মণিক। এইসমূহ মনত ৰাখিব, আপোনালোকে এক্সাম্পল হিচাপে দি দিব পাৰে কেতিয়াবা। তাৰপিছত মণিকসমূহক আকৌ আবৃত আৰু অনাবৃত দুইটা অৱস্থাতে পোৱা যায়। অনাবৃত মণিকসমূহ ভূপৃষ্ঠত মুক্ত অৱস্থাত পোৱা যায়, আনহাতে আবৃত মণিকসমূহক আমি পাতল তৰপ অথবা পলসুৱা মাটিৰ তলত পোৱা যায়। মুক্ত ধাতৱীয় মণিকসমূহ হৈছে যেনে সোণ, ৰূপ, তাম, প্লেটিনাম, সীহ, পাৰাত, টিন ইত্যাদি। এইসমূহ হৈছে মুক্ত ধাতৱীয় মণিক। তেনেকৈ অধাতৱীয় মণিকসমূহ হৈছে গন্ধক বা ছালফাৰ, গ্ৰেফাইট, হীৰা। এইসমূহ হৈছে মুক্ত ধাতৱীয় মণিক। আকৌ অধাতৱীয় মণিকসমূহ হৈছে আৰ্ছেনিক, এন্টিমনি, বিস্মথ আৰু চেলেৰিয়াম। এইসমূহ হৈছে অধাতৱীয় মণিক। ইয়াতে জানি থোৱা অহাত দিয়া আছে যে কঠিনতা হৈছে মণিকৰ মূল ধৰ্ম। মণিকৰ কঠিনতা জোখাৰ বাবে এক মাপকাঠি ব্যৱহাৰ কৰা হয়। ইয়াৰ নাম হৈছে মহৰ কঠিনতা মাপকাঠিটো মনত ৰাখিব। টেল্ক নামৰ মণিকবিধৰ কঠিনতা আটাইতকৈ কম। টেল্ক নামৰ মণিকবিধৰ কঠিনতা হৈছে আটাইতকৈ কম, আনহাতে হীৰাৰ কঠিনতা আটাইতকৈ বেছি। গতিকে এইখিনি আজি আলোচনা কৰিলোঁ, আৰু এই আলোচনাখিনিৰ ভিত্তিত মই কেইটামান কুৱেশ্যন ৰাখিছোঁ ইয়াতে। সেইসমূহ সাম্ভাৱ্য কুৱেশ্যন আহি থাকে, গতিকে সেইসমূহ এতিয়া আমি আলোচনা কৰিম। ইয়াৰ প্ৰথম প্ৰশ্ন হৈছে পৃথিৱীৰ উপৰিভাগৰ পৰা কেন্দ্ৰলৈ গড় দূৰত্ব কিমান? এতিয়া অপশ্যন এটো কাৰেক্ট হ'ব। পৃথিৱীৰ উপৰিভাগৰ পৰা কেন্দ্ৰলৈ গড় দূৰত্ব হৈছে 6378 কিলোমিটাৰ। এইটো ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব আপোনালোকে। তাৰপিছতে ইয়াৰ নেক্সট প্ৰশ্ন হৈছে পৃথিৱীৰ উপৰিভাগৰ কঠিন আৱৰণটোক কোৱা হয়। অপশ্যন এত আছে ভূত্বক, বিত আছে গুৰুমণ্ডলক, চিত আছে কেন্দ্ৰমণ্ডল। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ভূত্বক। তাৰপিছত থাৰ্ড প্ৰশ্ন পৃথিৱীৰ উপৰিভাগৰ কোনটো ষ্ট্ৰক চিয়াল নামেৰে জনা যায়? উত্তৰটো হ'ব অপশ্যন এটো কাৰেক্ট হয়। ভূত্বকৰ অংশটোক আমি চিয়াল নামেৰে জানো। তাৰপিছতে কুৱেশ্যন নম্বৰ 4 আছে
পৃথিৱীৰ উপৰিভাগৰ কোনটো স্তৰক সীমা স্তৰ বুলি জনা যায়? এতিয়া পৃথিৱীৰ উপৰিভাগৰ আমি গুৰুমণ্ডলক আমি সীমা স্তৰ বুলি জানো। এতিয়া কুৱেশ্যন নম্বৰ 5ত আছে ভূত্বকৰ কোনটো স্তৰক নিপ স্তৰ বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কেন্দ্ৰমণ্ডল। কুৱেশ্যন নম্বৰ 6ত আছে উৎপত্তি অনুযায়ী শিলক কেইভাগত ভগাব পাৰি? উৎপত্তি অনুযায়ী শিলক 3 ভাগত ভগাব পাৰি। সেয়া হৈছে গেদীয় শিল, ৰূপান্তৰিত শিল আৰু আগ্নেয় শিল। সেয়েহে আমি অপশ্যন নম্বৰ চিটো কাৰেক্ট হ'ব। কুৱেশ্যন নম্বৰ 7ত আছে তলৰ কোনটো আগ্নেয় শিলৰ উদাহৰণ? আছে গ্ৰেনাইট, চূণশিল, মাৰ্বল। এতিয়া চূণশিলক আমি আগ্নেয় শিল বুলি কওঁ, সেয়েহে অপশ্যন নম্বৰ বি টো কাৰেক্ট। এতিয়া কুৱেশ্যন নম্বৰ 8ত দিছে যে আগ্নেয় শিলৰ অন্য এটা নাম হ'ল প্ৰাথমিক শিল। গতিকে অপশ্যন নম্বৰ চি টো কাৰেক্ট। আগ্নেয় শিল পোনপ্ৰথমে সৃষ্টি হোৱাৰ বাবে সেই এই শিলক প্ৰাথমিক শিল বুলি কোৱা হয়। এতিয়া কুৱেশ্যন নম্বৰ 9ত আছে কয়লা আৰু চূণশিল হ'ল গেদীয় শিলা। গতিকে কয়লা আৰু চূণশিলক আমি গেদীয় শিলা বুলি কওঁ। গতিকে অপশ্যন নম্বৰ বি টো কাৰেক্ট হ'ব। ইয়াতে কুৱেশ্যন নম্বৰ 10ত দিছে যে গেদীয় শিলাৰ অন্য নাম হৈছে স্তৰীভূত শিলা। গেদীয় শিলাক আমি স্তৰীভূত শিলা বুলি কিয় কওঁ? গেদ জমা হৈ অৰ্থাৎ স্তৰ হৈ এই শিলৰ গঠন হয়। গতিকে গেদীয় শিলাক আমি স্তৰীভূত শিলা বুলি কওঁ। গতিকে অপশ্যন এ টো কাৰেক্ট আনসাৰ। কুৱেশ্যন নম্বৰ 11ত আছে বেছি কঠিন মণিকবিধ হ'ল অপশ্যন নম্বৰ এত আছে সোণ, অপশ্যন বিত আছে তেল আৰু অপশ্যন চিত আছে হীৰা। গতিকে হীৰা হৈছে আটাইতকৈ বেছি কঠিন মণিক। গতিকে অপশ্যন নম্বৰ চি টো হৈছে কাৰেক্ট আনসাৰ। তাৰপিছতে কুৱেশ্যন নম্বৰ 12ত আছে জীৱাশ্ম সাধাৰণতে তলৰ কোনটো শিলত পোৱা যায়? তো অপশ্যন নম্বৰ এত আছে গেদীয় শিল, বিত আছে আগ্নেয় শিল, চিত আছে ৰূপান্তৰিত শিল। গতিকে ৰাইট আনসাৰটো হৈছে গেদীয় শিল। গেদীয় শিলত আমি জীৱাশ্ম পাওঁ। গতিকে এইখিনি আলোচনা কৰিলো আজি। যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়া লাইক কৰিব আৰু লগৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি এই পৰিয়ালৰ সদস্য হৈ ল'ব। গতিকে আকৌ এটা নতুন ভিডিঅ' লগ পাম। আজিলৈ আহিছোঁ, ধন্যবাদ।